আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষৰ বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ ভিডিঅ'বোৰ অতি সোনকালে আপোনালোকৰ ওচৰলৈ যায় আৰু আপোনালোকে অতি সোনকালে পাব পাৰে। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' দোস্ত, আজি আমি আন এটা ভিডিঅ' দেখাইছিলোঁ যে শিক্ষা কেই প্ৰকাৰ আৰু কি কি। আজি ক'বলৈ বিচাৰিছোঁ যে শিক্ষা কেই প্ৰকাৰ আৰু কি কি। আৰু প্ৰথমতে আৰম্ভ কৰিছোঁ শিক্ষা দুই প্ৰকাৰ। এক নম্বৰ হৈছে প্ৰেক্টিকেল আৰু দুই নম্বৰ হৈছে থিয়ৰী। এতিয়া আমি জানিব লাগিব প্ৰেক্টিকেল কাক বোলে আৰু থিয়ৰী কাক বোলে। প্ৰেক্টিকেল হৈছে আমি যিটো হাতে কামে কৰি যিকোনো কাম আমি হাতে কামে কৰি শিকিব পাৰোঁ তাকে প্ৰেক্টিকেল বোলে। আৰু থিয়ৰী আমি যিটো কাৰোবাৰ মুখত শুনি বা চকুৰে চাই যিটো কাম আমি শিকিব পাৰোঁ বা শিক্ষা গ্ৰহণ কৰিব পাৰোঁ সেইটো হৈছে থিয়ৰী। হেল্ল' দোস্ত, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।